নমস্কাৰ, মই প্ৰণৱ গগৈ মোৰ ফেচবুক পেজটিলৈ স্বাগতম জনাইছোঁ। আজি উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সমূহ উৰিয়ামঘাটবাসী ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক ভাওনা সমাৰোহ উদযাপন কৰিছে। অহা 23 ডিচেম্বৰৰ পৰা 29 ডিচেম্বৰলৈ। সেয়েহে আজি সেই ভাওনা সমাৰোহৰ লাইখুটা স্থাপনৰ কাৰ্যসূচী হাতত লৈছে। সেয়েহে মই আপোনালোকক পোনে পোনে লৈ যাওঁ সেই লাইখুটা স্থাপনৰ কাৰ্যসূচীলৈ। আপোনালোকে যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটি ফ'ল' কৰি ৰাখিব, আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ ভিডিঅ'সমূহ দি যাবলৈ আপোনালোকক চেষ্টা কৰিম আৰু আপোনালোকৰ সঁহাৰি পাম বুলি আশা কৰিলোঁ। আমি পোনে পোনে যাওঁ। আজি লাইখুটা স্থাপনৰ কাৰ্যসূচী আছে, তালৈ লৈ গৈছোঁ। এনেদৰে উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু উৰিয়ামঘাটবাসী ৰাইজৰ সহযোগত যি 23 ডিচেম্বৰৰ পৰা হ'বলগীয়া অসম ভিত্তিক ভাওনা সমাৰোহ, এই সমাৰোহৰ আজি মূল লাইখুটা স্থাপন কৰা হয়। সকলো ৰাইজে একত্ৰিত হৈ এটি উৰুলি আৰু হৰিধ্বনিৰে এই লাইখুটা ভাগ স্থাপন কৰা হয়। বিভিন্ন গাঁৱৰ পৰা অহা গণ্যমান্য ব্যক্তি তথা উৰিয়ামঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু নামাচাৰ্য শ্ৰী চন্দন মহন্ত প্ৰভুজনাৰ সাক্ষাতে এই লাইখুটা ভাগ স্থাপন কৰা হয়। আমি সকলোৱে আশা কৰোঁ যে এই যি অনুষ্ঠান ভাগ আয়োজন কৰিবলৈ লোৱা হৈছে যাতে সাফল্যমণ্ডিত হয় আৰু সকলোৰে সহযোগিতা কামনা কৰা হ'ল। ভাওনা সমাৰোহটো অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰা হৈছে। সেই উপলক্ষে সমবেত হোৱা আজি বিশেষকৈ লাইখুটাৰ প্ৰতিষ্ঠাপক প্ৰধানজন হ'ল চন্দন মহন্তদেৱ আৰু ইয়াৰ
ভাৰতৰ আৰক্ষী বিষয়া মহোদয় আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা যেতিয়া আমি এই ভাওনা ভাগ খুব সফলভাৱে ইয়াক অনুষ্ঠিত কৰাত আমি সহায় তাৰ কাৰণে আপোনাক সকলোকে আমি অনুৰোধ জনাইছোঁ। ভাওনা আচলতে হয় নাম অনুষ্ঠিত কৰা হৈছে, সেইখিনি আপোনাৰ সকলো ওচৰৰ অৱগত। গুৰু বাদ্য তথা গায়ন বায়নত সহযোগ কৰা কণ কণ শিশুসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰা হ'ল। ঐশ্বৰকে খব বিষ্ণু হৰি সত্য জনাৰ্দনং হংস নাৰায়ণং শ্ৰব্যং বিষ্ণু নামস্কৃতং শুভম ত্ৰিসন্ধ্যা যদি পথে নিত্যং পাববিদ্যা নবিদন্তে শত্ৰু সংঘেন যদি দুস্বপ্ন সুস্বপ্ন ভবে গঙ্গেশ স্মৰণং স্নৈব দিহ ভক্তি সুকেশম ব্ৰহ্মবিদ্যা প্ৰমোদিত সন্নিহিত পথে নৰ। প্ৰভু ভগৱন্তৰ লীলা চৰিত্ৰ ইয়াতে প্ৰতিযোগিতামূলকভাৱে এই মহাপবিত্ৰ স্থানতে আজি লাইখুটা প্ৰতিষ্ঠাৰ্থে সকলোৰে ভকত বৈষ্ণৱ একত্ৰিত হৈ পৰম গুৰুজনাক স্মৰণ কৰি এগছি ভক্তি প্ৰদীপ সমন্বিত ধূপে ধূপে চৰণত অৰ্পণ কৰা হৈছে। ইয়াত দিন বাৰ তিথি নক্ষত্ৰ সমস্ত ছিদ্ৰকো প্ৰভু ভগৱন্তী কৃপা দৃষ্টি হওক। ভকত বৈষ্ণৱ সবার প্ৰতি মনৰ সদবাঞ্ছা পূৰ্ণাৰ্থে কৃপাময় কৃপা আমি লাভ লাগে এই প্ৰাৰ্থনা কৰা। ৰাইজৰ সহযোগত ভাওনা প্ৰতিযোগিতা প্ৰদৰ্শন বিধিত আয়োজন কৰিবলৈ আগবাঢ়িছে। উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু উৰিয়ামঘাট অঞ্চলৰ শুভাকাংক্ষী ৰাইজৰ সহযোগত অহা 23 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈকে সদৌ অসম ভিত্তিত উৰিয়ামঘাট ৰাজহুৱা খেলপথাৰত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আৰু এই প্ৰতিযোগিতাৰ আজি লাইখুটা স্থাপন কৰা হৈছে। এই লাইখুটা স্থাপন অনুষ্ঠানত বিশেষকৈ উপস্থিত থাকে আমাৰ উৰিয়ামঘাট অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজসেৱক তথা উৰিয়ামঘাট আঞ্চলিক সাংস্কৃতিক আৰু ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত নৰেন চুতীয়াদেৱ, উৰিয়ামঘাট আৰক্ষী থানাৰ সন্মানীয় ভাৰপ্ৰাপ্ত বিষয়া অলংকাৰ বৰাদেৱ আৰু আমাৰ এগৰাকী উৰিয়ামঘাট অঞ্চলৰ ৰেংমাই গাঁৱৰ তেখেত আমাৰ এগৰাকী নামাচাৰ্য তথা সকলো শ্ৰদ্ধাৰ ব্যক্তি চন্দন মহন্তদেৱ। ইয়াৰ উপৰিও আজি অনুষ্ঠানত বিভিন্ন ছাত্ৰ সংগঠনৰ বিষয়ববীয়া তথা অঞ্চলবাসী, বিভিন্ন পুৰুষ মহিলা
তথা ৰাইজ উপস্থিত থাকে আৰু আমি এই লাই খুঁটা স্থাপন অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত আমাৰ স্থানীয় সোণালী নগৰ গাঁৱত অনুষ্ঠানটো সফলভাৱে ৰূপায়ণ হ'বৰ কাৰণে এখনি শৰাই আগবঢ়োৱা হৈছে আৰু আমি এতিয়ালৈকে আমাৰ এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ 14টি নাট্য দলে যোগদান নিশ্চিত কৰিছে আৰু আমি আশা কৰিম আমাৰ অঞ্চলটোৰ সমূহ ৰাইজে এই অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰাত আমাক সকলো ক্ষেত্ৰতে যাতে সহায় সহযোগ তথা দিহা পৰামৰ্শ আগবঢ়ায়। ধন্যবাদ। নমস্কাৰ। আজি উৰিয়ামঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সমূহ ৰাইজৰ সহায় সহযোগত প্ৰথমবাৰৰ বাবে সদৌ অসম ভাওনা প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰিবলৈ আয়োজন কৰি পেলাই আজি লাই খুঁটা পুতাৰ যি প্ৰথম আৰম্ভণি তাত সমবেত হৈ আমাৰ যিটো অনুভৱ হৈছে তাৰ কাৰণে আমি সমূহ উপস্থিত থকা ভকত বৈষ্ণৱ আই মাতৃসকল সকলোকে মই শ্ৰদ্ধা জনাইছোঁ আৰু সুখী হৈছোঁ এইকাৰণেই যে আমাৰ এই সীমান্তৱৰ্তী অঞ্চলটোত আমি বিভিন্ন জাতি জনগোষ্ঠী লোক ইয়াত একত্ৰিত হৈ আছোঁ। পৰস্পৰৰ মাজত সহৃদয়তা আদায় কৰিবৰ কাৰণে এই ভাওনাৰ এটা উত্তম মাধ্যম বুলি আমি গণ্য কৰিছোঁ আৰু উদ্যোক্তাসকলেও তাকে শিৰোগত কৰি যে ভাওনা ভাগ অনুষ্ঠিত কৰি মহাপুৰুষ শংকৰদেৱৰ যিটো উদাৰ মানৱতাৰ গুণ প্ৰকাশ কৰিছিল, যি ভক্তিবাদ প্ৰচাৰ কৰিছিল, সেই ভক্তিবাদ কেৱল ধৰ্মীয় ভক্তিবাদেই নহয়, সেই ভক্তিবাদ হ'ল সকলো কামৰ প্ৰতি মানুহৰ যি এটা শ্ৰদ্ধা, সকলো ধৰ্মৰে ভগৱানৰ প্ৰতি এটা ভক্তি থাকে, ইয়াৰ ধৰ্ম বিভেদ নাথাকে। গতিকে ইয়াৰ নীতি নিয়মৰ বিভেদ থাকিব পাৰে, ধৰ্ম বিভেদ নাথাকে। সেয়েহে আমি অনুভৱ কৰোঁ যে তেখেতৰ যিটো আদৰ্শ সেই আদৰ্শ প্ৰচাৰ কৰিবৰ কাৰণে সমকালীনভাৱে শংকৰদেৱৰ যিটো ভাওনা সংস্কৃতি সেই ভাওনা সংস্কৃতিয়ে উত্তম মাধ্যম বুলি গণ্য কৰিছে আৰু আমি ভাবোঁ ইয়াৰ দ্বাৰা আমাৰ এই অঞ্চলটোত শান্তি সম্প্ৰীতি বিৰাজ কৰিব, সকলো সুখে শান্তিৰে বসবাস কৰিবৰ কাৰণে ইয়াৰ নিশ্চয় প্ৰেৰণা দিব আৰু এই ভাওনা কৰি ৰাখিব পাৰিব লাগিব। বৰ্তমানে ভাওনাৰ বিকৃত এটা ৰূপ আমি দেখিবলৈ পাই দুৰ্ভাগ্যজনক বুলি ভাবোঁ। তথাপি আমি আশাবাদী যে ইয়াক বিশ্লেষণৰ মাজেদি নিশ্চয় ইয়াক গুৰুজনাৰ যিটো স্থিতি, যি উদ্দেশ্য লক্ষ্য ভাওনা উদ্ভাৱন কৰিছিল সেইখিনি নিশ্চয় অটুট ৰাখিবলৈ আজি সমাজ বিশেষকৈ নতুন প্ৰজন্মই ইয়াত আগভাগ ল'ব বুলি মই আশা কৰিছোঁ আৰু আশা ৰাখিম যে ভৱিষ্যতলৈ এই উত্তৰ পুৰুষে সেই গুৰুৰ আদৰ্শৰে সমাজখনক এটা মানৱীয়তা গুণৰ প্ৰকাশত যাতে তেওঁলোকে মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে তাকে কামনা কৰি ধন্যবাদ।